হেল্ল', কি খবৰ সকলোৰে? আজি এটা মাছৰ এটা ৰেচিপি দেখাম। ষ্টিম কৰি বনোৱা সৰিয়হ আৰু মাছ। এনেই ডাঙৰ মাছ হ'লে ভাল লাগে, ইলিছ মাছ বা এনেকুৱা আৰু ডাঙৰ মাছ হ'লে, ৰৌ মাছৰো ডাঙৰ হ'লে ভাল লাগে। কিন্তু মোৰ লগত সৰু ৰৌ মাছেই আছিলে, বহুত ডাঙৰ নহয়, মিডিয়াম চাইজৰ। আজি সেইটোৱে দেখুৱাই দিছোঁ। একো মছলাৰ দৰকাৰ নহয়, জলকীয়া, সৰিয়হ, বগা সৰিয়হ, নহৰু 4 ফুটামান, তাৰপিছত লাষ্টত দিবৰ কাৰণে মিঠাতেল অলপ, আৰু মাছ, আৰু লাগিব কলপাত। এটা অপশ্যনেল বস্তু এটা আছে, মই পাহৰিছোঁ ক'ব, দিব পাৰে আৰু নেমু টেঙাৰ কোমল পাতটো মই কাটি কাটি দি দিছোঁ। নেমু টেঙাটো দিলে মানে এইটোৰ গোন্ধটো ধুনীয়া আহে। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰেচিপিটো বনাই চাব, লগতে মোৰ লগত শ্বেয়াৰ কৰিব কেনেকুৱা পালে। মাছ লৈ লৈছোঁ 8 পিচ, নহৰু 4 ফুটা, 2টা জলকীয়া লৈছোঁ, এখন কলপাত আৰু কোমল নেমু টেঙাৰ পাত 2 খিলা লৈ লৈছোঁ। এই সৰিয়হখিনি মই পানীখিনি গুচাই দিলোঁ, 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। কুকাৰত এই ষ্টিমাৰখন দি দিলোঁ, ষ্টিমাৰখন ঢাক যোৱাকৈ পানী দি দিব, গৰম হ'বলৈ দি দিছোঁ। এটা বাচনত এই কুকাৰটোত যাতে সোমাই সেনেকুৱা বাচন এটাত কলপাতখন দি কিনে তাৰ ওপৰত মাছ, সৰিয়হখিনি দি দিলোঁ, সৰিয়হৰ লগত নহৰুটো পেষ্ট কৰি দিছোঁ। তাৰপিছত এই জলকীয়াকেইটা মই কাটি দিছোঁ, ফালি দিছোঁ। তাৰপিছত এতিয়া মই দিম এইটো নেমু টেঙাৰ পাতটো সৰু সৰুকৈ কাটি দি দিম। নেমু টেঙাৰ পাতটো পিছত পেলাই দিব যেতিয়া হৈ যাব, অকল গোন্ধটোৰ কাৰণেহে দিয়া হয় এইটো। বাচনটো চিলভাৰৰ ল'লে ভাল, মাত্ৰ কুকাৰটোত যাতে সোমাই যায় আৰু সেনেকুৱা বাচন ল'ব। কুকাৰত পানী বেছিকৈ নিদিব, ষ্টিমাৰখন ঢাক যোৱাকৈ দিলে হ'ব পানী। অকণমান নিমখ দি দিছোঁ, যিহেতু মাছত মই আগতে নিমখ অকণমান সানি দিছিলোঁৱেই, সেইকাৰণে মই অকণমান নিমখ দি দিছোঁ ওপৰত। মই অকণমান পানীও দি দিলোঁ সৰিয়হখিনি দিয়াৰ পিছত, পানী দিয়াটো অপশ্যনেল হয়, পানী নিদিলেও ভাল লাগিব, দিলেও ভাল লাগিব। যদি জোল খায় তেতিয়াহ'লে পানী দিব পাৰে। এতিয়া ইয়াতে ষ্টিমাৰখনৰ ওপৰত দেখিছেনে পানীখিনি উতলি আহিছে, মই ইয়াতে এইটো দি দিম, বাচনটো ভৰাই দি দিলোঁ। আৰু কুকাৰটো ঢাকি দিম, ঢাকি কেনে 2টা বা 3টা চিটি দি দিব। মই 3টা দি দিছোঁ, 3টা চিটি দি দিলোঁ। চিটিটো এয়া চাওক, ধুনীয়া এটা গোন্ধ আহিছে। মই কিন্তু লাইটটো নাই, ভালকৈ অহা নাই, পোহৰটো দেখুৱাব পৰা নাই, তথাপিও দেখুৱাব ট্ৰাই কৰিছোঁ। নমাই কেনে দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক, মই নমাই দিলোঁ, ধুনীয়া লাগিছে দেখাত, আৰু গোন্ধটো বহুত ধুনীয়া আহিছে, কলপাতৰো ফ্লেভাৰটো আহি যায়। এতিয়া অকণমান লাষ্টত মিঠাতেল দি দিলোঁ, মিঠাতেলৰ গোন্ধটো আহি যায়, বহুত ভাল লাগে খাই। বনাই খাবচোন, অকণ মিলাই দিব।